কিন্তু হাহাকাৰ এতিয়াও কমা নাই। টেটক কেন্দ্ৰ কৰি ইমান হাহাকাৰ কিয়? এই প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে। টেট উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ বাকযুদ্ধ ইমান বাঢ়িছে কিয়? টেটৰ উত্তৰ বহীত কিবা ভুল আছে নেকি? ৰিইভুলেশ্যন কিয় বিচাৰিছে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে? হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ মাজত এইকেইদিন ছ'চিয়েল মিডিয়াত হাহাকাৰ পৰিস্থিতি। টেটৰ যিসকল উত্তীৰ্ণ হৈছে তেওঁলোক আৰু অনুত্তীৰ্ণসকলৰ মাজত এক প্ৰকাৰ বাকযুদ্ধ হৈছে। ৰিইভুলেশ্যনৰ কথা প্ৰসংগ উত্থাপন কৰা হৈছে, পৰীক্ষণৰ কথা কোৱা হৈছে, পৰীক্ষা পুনৰীক্ষণৰ কথা কোৱা হৈছে, সেৱাক দোষাৰোপ কৰা হৈছে, সেৱাৰ সন্মুখত আন্দোলন পৰ্যন্ত ইতিমধ্যে সংঘটিত হৈছে। টেটক লৈ পেলাই শেহতীয়াকৈ এই ধৰণৰ হাহাকাৰ পৰিস্থিতি কিয় হৈছে? এটা ফোন লাইন খুলি দিছোঁ আপোনালোকৰ সন্মুখত। আপোনালোকে এই সম্পৰ্কত আপোনালোকৰ মনৰ কথা ক'ব পাৰে। তাৰ পূৰ্বে সেৱাত এই সম্পৰ্কে প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ মুখ্যমন্ত্ৰী পৰ্যন্তলৈকে গৈছে। ভিন্ন ধৰণৰ কথা তেওঁলোকে তাৰ মাজত ক'ব বিচাৰিছে। মই এই সম্পৰ্কীয় দৰ্শক এজন ইতিমধ্যে আমাৰ মাজলৈ আহিছে। মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ কথাটো কি আচলতে, তেওঁলোকে কি ভাবে। হয়, কোনে কৈছে আৰু নামটো কওক আৰু আপোনাৰ মনৰ কথা। মই হাজোৰ পৰা কৈছোঁ, মূল্যায়ন দাসে কৈ আছোঁ। হয়, কওক। যিটো পৰীক্ষাৰ ফলাফল হৈছে সেইটো বিসংগতিপূৰ্ণ ফলাফল আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। কি কাৰণে বিসংগতিপূৰ্ণ? মানে কিছুমান প্ৰশ্ন এনেকুৱা প্ৰশ্ন মানে শুদ্ধ এনচাৰত মানে অশুদ্ধ এনচাৰ দি মানে কি নাম্বাৰ বঢ়াই দি এনেকে কিছুমান প্ৰাৰ্থীক মানে উত্তীৰ্ণ কৰা দিয়া হৈছে। যেনে এক্সাম্পল আছে, মানে দুটা বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা টানিব পাৰি। মানে তাৰে তিনিডাল দিছে, তাৰে তিনিডাল দি শুদ্ধতা দি নাম্বাৰটো দি দিছে। এনেকুৱা কিছুমান এক্সাম্পল আছে। নিশ্চয়, বহুত বহুত ধন্যবাদ। এই সম্পৰ্কীয় এটা ইউটিউবত ইতিমধ্যে খবৰ বাগৰিছে, ছ'চিয়েল মিডিয়াত খবৰ বাগৰিছে। প্ৰশ্ন কাকতৰ কি ভুল আছে? আমি ফোন লৈ থাকিম। ভাস্বতী আমাৰ লগত লাইনত বুট কৰোঁ আছে, তেওঁৰ সৈতেও কথা পাতিম। কিন্তু কি ভুল, কেনেকৈ গম পোৱা নাছিলো, আঁতৰি আছিলো কিছুমান আজিকালি ভাল নলগা হ'ল। কিন্তু যেতিয়া এই বিষয়টো গম পালো হতভম্ব হৈছে কি হৈছে। তাৰপিছত কালিলৈকে বিষয়বস্তুবিলাক চাইছো, দেখিছো বিভিন্ন কেণ্ডিডেটে লিখি আছে। কোনোবাই লিখিছে 7 নম্বৰ বেছি আহিলে, কোনোবাই লিখিছে 3 নম্বৰ ডিফাৰেঞ্চ আহিলে, কোনোবাই ক'বাতে দিছো 15 নম্বৰ। লাহে লাহে হোৱাটছএপ গ্ৰুপত পালো, ফেচবুকত পালো। এনেকে পাই পেলাই আচৰিত হৈছো আৰু কৈছো বহুতে ফোন কৰি পেলাই যে এইটো এনেকুৱা হৈছে, এনেকুৱা কথা। কিন্তু মই মেক্সিমাম ডাউনলোড কৰিব পৰা নাই। পেমেণ্ট বা 2-3 দিন পিছত দিব বুলি তাত দেখুৱাইছে। এতিয়া দেখুৱাৰ পিছত আমি আগতে RTI কৰিলে লগে লগে OMR এখন দিয়ে চিলাই পেলাই চাব পাৰে। এইবাৰ কি কৰিছে, OMR এখন 2 দিন পিছত। এতিয়া 31 তাৰিখ আগত এপ্লাইৰ ডেট দিছে। এতিয়া আজি যদি কোনোবাই OMR এপ্লাই কৰিছে, 3 দিনৰ পিছত যদি OMR পায়, তেওঁলোকে মিলাব কেতিয়া, ৰিজলিউশ্যনৰ মানে এপ্লাই কৰিব কেতিয়া, তাৰ কোনো মানে একো মানে নিশ্চয়তা নাই। চব খেলি মেলি। তাৰপিছতে আপোনাৰ আজি সন্ধ্যাৰ পৰা যিমানখিনি ফোন কৰিছে, এটা কুৱেশ্যনৰ কথা প্ৰায়খিনিয়ে কৈ আছে যে এটা কুৱেশ্যন আছিলে 2টা বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা টানিব পাৰি। এই কুৱেশ্যনটোৰ কথা প্ৰায় 4খন মানে কৈছে। তাতে অপশ্যন এটা হেৰিটো আছিলে কুৱেশ্যনটো, কিন্তু সেই কুৱেশ্যনটোত যি দিয়া হৈছে মই দেখা নাই বাৰু, কিছু পাৰ্চেণ্ট যি দিয়া হৈছে। ত' যিটো এটা শুদ্ধ ভাবিব ন, সেইটো কিয় দিয়া হৈছে সেইটো কোনেও বুজি পোৱা নাই। কাৰণ তাত শুদ্ধ উত্তৰৰ কাৰণে অপশ্যনটো অলৰেডি আছিলে। তেনেকুৱাকে আৰু বেলেগ বেলেগ ধৰণৰ খেলি মেলি, যে একেটা ধৰণৰ খেলি মেলিয়ে নহয় তাৰমানে মতে। তাৰোপৰি আপোনাৰ চিষ্টেমত ইমানেই খেলি মেলি, ধৰক আপুনি এখন MP OMR কাৰণে এপ্লাই কৰিলে 200 rupees, সেইটো লগে লগে আপডেট আহিলে। কিন্তু UPৰ কাৰণে 200 rupees কাটিলে, কিন্তু এতিয়ালৈকে প্ৰায় 2 ঘণ্টামান পাৰ হ'ল নেকি, এতিয়ালৈকে কোনো আপডেট নাই। পেমেণ্টৰ কাৰণে অপশ্যনো আহি আছে এতিয়ালৈকে। ভাস্বতী, বহুত বহুত ধন্যবাদ। আন এজন দৰ্শক আমাৰ ফোন লাইনত আছে, হঠাৎ ক'ব বিচাৰিছে কিবা, কওক। হেল্ল', হেল্ল', কৈ যাওক। হয়, নমস্কাৰ। মই সুশান্ত কুমাৰ নাথ। মই ক'ব বিচাৰিছিলো যে চৰকাৰখনে বিগত এতিয়া 2021 যোনটো টেট পৰীক্ষা অনুষ্ঠিত কৰি গ'ল, এই পৰীক্ষাটো সম্পূৰ্ণ বিসংগতি আৰু বেমেজালিৰ অনুষ্ঠিত হৈছে। কিয়নো পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ দিনাই প্ৰশ্ন কাকত স্বাধীনতা এটা বিষয় উত্থাপন হৈছিল। এই ঘটনাটোৰ সন্দৰ্ভত ন্যায়সৰা মন্তব্য প্ৰদান কৰিছিল আমাৰ শিক্ষামন্ত্ৰীজনে। তেওঁ ক'ব বিচাৰিছিল যে কোনোবা এজন পৰীক্ষাৰ্থীয়ে পেপাৰখন ফটো মাৰি লৈ আহিছিল। মই শিক্ষামন্ত্ৰী মহোদয়ে প্ৰশ্ন কৰিব বিচাৰিছো, এই শিক্ষামন্ত্ৰীজনে যেনেদৰে কৈছে পৰীক্ষাৰ্থীজনে ফটো মাৰিবলৈ কেমেৰা পালে ক'ৰ পৰা বা মোবাইল
মোবাইল ফোন পালি ক'ৰ পৰা? যিহেতু পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন বা কেমেৰা গোটেইখিনি তাত বন্ধ থাকে, গতিকে পৰীক্ষাৰ্থীজনে পেপাৰখন ফটো মাৰিবলৈ পালি ক'ৰ পৰা? নাম্বাৰ 1। নাম্বাৰ 2, মই মোৰ যোনখন মই নিজে টেট পৰীক্ষাৰ্থী, মই য'ত অৰুণাচলত মই ঠিক কৰিছিলোঁ, মই 50টা প্ৰশ্নৰ মই কোনটো প্ৰশ্ন কেই নম্বৰটো ঠিক কৰিছিলোঁ মই মোৰ এডমিটখনৰ বেক চাইডে লিখি লৈ আহিছিলোঁ। আৰু যেতিয়া মই অৰুণাচল চাইছোঁ, মই নিজে চাইছোঁ, তাত মোৰ প্ৰায় 10ৰ পৰা 15টা কুৱেশ্যন মোৰ তাত লগত মিল নাই। সম্পূৰ্ণ এইটো এডিটিং কৰা এটা অৰুণাচল মই পাইছোঁ। ইয়াত কোনো চিৰিয়েল নাম্বাৰ নাই, ইয়াত মোৰ যেনেধৰণে মই লিখিছিলোঁ তাত মোৰ মিল নাই। গতিকে মই ক'ব বিচাৰিছোঁ যে এই ৰিজাল্ট দিলে এবাৰ অসম চৰকাৰে, এই ৰিজাল্টটোত বহুতেই বিসংগতি আছে। মাধমাৰ দিছে, নিশ্চয় জীৱন ধ্বংস নিশ্চয় মই আকৌ কথা পাতিম। হয় টেটৰ বহুত পৰীক্ষাৰ্থীৰ আমালৈ ফোন আহি আছে, আমি কথা পাতিম এই বিষয়টোলৈ। মই আকৌ যাম, কিন্তু